Hello everyone, আপোনালোক সকলোলৈকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা শাকৰ ৰেচিপি যিটো আমি লেহেতি শাক বুলি কওঁ। আপোনালোকে বাৰু বনাই খাইছেনে? যদি খোৱা নাই তেনেহলে খাই চাবচোন, বহুত ভাল লাগে। এনেকুৱা খেতি সিজনত প্ৰায় পথাৰত ওলাই আমি পথাৰৰ পৰা আনি খাওঁহি। আহকচোন চাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আহকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেহেতি শাকৰ ভাজি বনাবৰ বাবে আমি প্ৰথমতে পথাৰৰ পৰা লেহেতি শাকখিনি বুটলি আনিছোঁ। এইখিনি এতিয়া ভালদৰে জুবিয়াই পানীত সৰ পানীত ধুই ল'ম। এয়া দেখিছে ভালদৰে চাফাকৈ ধুই লৈছোঁ। এতিয়া পানীখিনি ধুই লোৱাৰ পিছত মই কাটি লৈছোঁ। এইখিনি এয়া চাওক কাটি লৈছোঁ এইখিনি ভালদৰে। এনেকৈ কাটি লোৱাৰ পিছত এতিয়া আমি ভালদৰে এইখিনি খচি ল'ব লাগিব। খচি ইয়াৰ পৰা যিটো ৰস ওলাই সেইটো উলিয়াই ল'ব লাগিব। এই ৰসখিনি থাকিলে খাবলৈ অলপ তিতিকি লাগে, সেইটো কাৰণে ৰসখিনি উলিয়াই খচি ভালদৰে পানীত ধুই ল'ব লাগে। এয়া মই এতিয়া খচি লৈছোঁ ভালদৰে। এতিয়া এইখিনি খচা হৈ গ'ল। এতিয়া এটা বাটিত মই ভালদৰে এইখিনি ৰসখিনি উলিয়াই চেপি লৈছোঁ। এইখিনি পেলাই দিয়াৰ পিছত ৰসখিনি ভালদৰে চেপি পেলোৱাৰ পিছত আকৌ আমি পানীখিনি ভালদৰে ধুই ল'ম নতুন এখিনি পানী লৈ। এয়া চাওক আকৌ নতুন এখিনি পানী লৈ ধুই লৈছোঁ, ভালদৰে চেপি লৈছোঁ। এনেদৰে খালে আপোনালোকে অকণো তিতা অনুভৱ নকৰে। এইটো খালে মানে স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। এতিয়া মই এখন টাৱাতে ভাজিবলৈ লৈছোঁ, তেল দি লৈছোঁ। ইয়াত পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। পিঁয়াজখিনি দিয়াৰ পিছত মই ভালদৰে ইয়াত আকৌ থেতেলিয়াই থোৱা আদা নহৰুখিনি দি দিছোঁ। এয়া চাওক এতিয়া শুকান জলকীয়া দুটা দি দিছোঁ ইয়াতে। এতিয়া দিছোঁ জিৰা গুড়ি আৰু দিছোঁ হালধি। এইখিনি ভালদৰে লৰাই লৈছোঁ পিঁয়াজৰ গোন্ধটো যোৱালৈকে। এতিয়া মই কাটি লৈছোঁ আলু দুটা। আলুটো ভালদৰে যেনেকুৱা চাইজত কাটিলেও হয়, মই এনেদৰে কাটি লৈছোঁ। আলুখিনি ভাজি হোৱাৰ পিছত অলপ আধা সিজিবলৈ দিম। আলুখিনি আধা সিজা হোৱাৰ পিছতহে আমি শাকখিনি ইয়াত এড কৰিম। এতিয়া আমি ইয়াত আকৌ এবাৰ লৰাই দিছোঁ এইখিনি ভালদৰে। এইখিনি লৰাই হোৱাৰ পিছত ভালদৰে এতিয়া শাকখিনি দি দিছোঁ। শাকখিনি দিয়াৰ পিছত শাকখিনি ভালদৰে লেও খাই নোযোৱালৈকে নিসিজালৈকে এনেদৰে লৰাই থাকিম। এনেদৰে আপোনালোকে যদি খোৱা নাই খাই চাবচোন, বহুতেই ভাল লাগে। এইটো শাক অকল পথাৰতহে ওলায়, আমি এনেকুৱা খেতি দিনত খাব পাৰোঁ। এতিয়া মই নিমখখিনি দি দিছোঁ ইয়াত, নিমখ সোৱাদ অনুসৰি দিছোঁ। এয়া আমাৰ এতিয়া শাকখিনি অলপ দেৰি মই ঢাকি ৰাখিম। এয়া অলপ দেৰি ঢাকি ৰখাৰ পিছত এয়া চাওক অলপ হৈয়ে গৈছে, ইয়াত পানী ওলাইছে। পানীখিনি মই ভালদৰে শুকাবলৈ দিম এনেদৰে লৰাই। এয়া মই আকৌ এবাৰ ঢাকি ৰাখিছোঁ। এয়া মই আকৌ এবাৰ ঢাকি দিছোঁ ভালদৰে। এয়া আমাৰ এতিয়া ভাজিখিনি হৈ গৈছে। মই কাঢ়ি লৈছোঁ প্লেট এখন। আৰু কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।